Welcome to my Princess Rajnandini blog. Most welcome. আহকচোন আজি আমি গোৱাখন চাওঁ। সাগৰখন দেখিবলৈ বহুতেই ধুনীয়া। সাগৰৰ ঢৌ, সাগৰৰ পানীৰ মাত চাওঁচোন আহক। মোৰ চিষ্টাৰ ইন লৈ দেখাব আপোনালোকক আজি চাউথ গোৱা। চাওঁচোন আহক চাউথ গোৱাখন ইমানেই ধুনীয়া। নাম্বা এয়া তোমাৰ কাৰণে। এয়া গোৱাৰ সাগৰ। আমি সাউথ গোৱাত আছোঁ। আমি থকা ৰিজৰ্টখনৰ পৰা সাগৰখন দেখা পায়। কেনেকুৱা লাগিছে? মনচুন ছিজন হয়, সেইকাৰণে বহুত হাই টাইড হৈ আছে আৰু বিচৰ ওচৰলৈ মানে সাগৰ মাজলৈ যাবলৈ দিয়া নাই টুৰিষ্টক গা ধুবলৈও। তাত কোষ্ট গাৰ্ডবিলাক প্ৰেজেণ্ট থাকে এনি টাইম, যাতে কোনো সাগৰ মাজলৈ যাবলৈ নোৱাৰে। অকল এইটো ছিজনত, মনচুন ছিজনত, বাৰিষা ছিজন তো সাগৰত বহুত ঢৌ হৈ থাকে, বহুত হাই টাইড, সেইটো কাৰণে ধুনীয়া লাগিছে ন? আৰু জুম কৰি দেখাম। এইবিলাক নাওবিলাক সিহঁতে থৈ দিছে, এইটো ছিজনতে এইবিলাক নাও থৈ দিয়ে। ইয়াৰ পৰা গৈ সাগৰ মাজলৈ গৈ পিনে মাছ লৈ আনে তেওঁলোকে। গোটেই ৰাতি থাকি পিনে ৰাতিপুৱা গুচি আহে।